গুড মৰ্ণিং সকলোকে গুড মৰ্ণিং দিলোঁ। লগতে আজি নতুন এটা ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোত প্ৰতিজন ইউটিউবৰে একোটা থাকে। প্ৰায়বোৰ ইউটিউবৰে মই কিছুমান বস্তু দেখিবলৈ পাইছোঁ, যেনে প্ৰায় ঘৰ বনোৱা, লগতে কিছুমানে আপোনাৰ এই গাড়ী কিনা, তাৰপিছত বিভিন্ন ধৰণৰ তেনেধৰণৰ প্ৰগ্ৰাম হৈয়ে থাকে, দেখুৱাই থাকে। ঠিক তেনেধৰণৰ মোৰো এটা সৰু এটা আছিলে, আশা আছিলে। সেই আশাটো বাস্তৱত ৰূপায়িত কৰাৰ কাৰণে চেষ্টা চলাই আছোঁ। আৰু লগতে আমাৰ ভাগিনহঁতে আছে, কাম কৰি আছে। হা ভাগিন, এইবাৰ হাই বুলি কৈছিল, সঁচা হৈছে হাই। তাৰপিছত তেনেকৈ ভাগিনহঁতৰ জৰিয়তে মই ঘৰৰ কামকে কৰি আছোঁ। কিছু আগবাঢ়িছে, খুঁটা হৈ গ'ল, খুঁটাবিলাক মোটামুটি খুঁটা ছটা কমপ্লিট হৈছে। লগতে কমপ্লিট হৈছে লিংটাৰ, টপ লিংটাৰ। বাকী কামবোৰ আছেই বহুত। চাই থাকিব, ভিডিঅ' চাই থাকিলে গম পাই থাকিব যে ইয়াৰ পিছত কেনেধৰণৰ হ'ব, মডেলটো কেনেকুৱা ধৰণৰ হ'ব, চাবলৈ কেনেকুৱা ধৰণৰ হ'ব, লগতে মোৰ কিমান খৰচ গৈ আছে, কিহত বেছি গৈছে, কিহত কম গৈছে, আৰু মিস্ত্ৰী ভাগিনহঁতৰ কেনে সহায় সহযোগ, এই গোটেইবিলাক আপুনি চাবলৈ পাব। এয়া খুব জোৰেৰে কাম চলি আছে। খুঁটাবিলাকো হৈছে, অলৰেডি হৈয়ে গৈছে। তথাপি দেখুৱাই দিওঁ কি কি হ'ল, কি কি নহ'ল, কিখিনি ৰৈ আছে। অলৰেডি ইয়াতে 6টা খুঁটা কমপ্লিট হৈ গ'ল, লগতে লিংটাৰখিনিও হৈ গ'ল। জনাব, মই হাইটটো 11 ফুট দিছোঁ, মাটিৰ পৰা 11 ফুট দিয়া হৈছে। বেছিয়ে হাইট হ'ল নে কমেই হ'ল, কমেণ্টত জনাব আপোনালোকে। মোটামুটি হৈছে গোটেই বাঁহৰ কামখিনি। বাঁহ লাগিছে, কিছু বাঁহ লাগিছে। লগতে থাকিলে এয়া আৰু এই কামৰ মাজতে আৰু এই কাম কৰা আমাৰ ভাগিনহঁতক বা মিস্ত্ৰী ভাগিনহঁতক জলপানৰ ব্যৱস্থা কৰি আছে মোৰ মিছেছ। দেখুৱাওঁ কি বনাইছে, কি খুৱাব। চাওঁ, প্ৰায় সেই আমাৰ মিস্ত্ৰী ভাগিনহঁতৰ কাৰণে খোৱা বোৱাৰ ব্যৱস্থাখিনি কৰিয়ে থাকে। কি সদায় কি দিম, কেনেধৰণৰ দিম, এইবিলাকে অলপ দেখুৱাওঁ ৰ'ব। এয়া বনাইছে চুজিৰ পিঠা বুলিয়ে ক'ব পাৰি। এয়া এই যে মিস্ত্ৰী ভাগিনহঁতৰ কাৰণে যোগাৰ কৰিছে। চাহ বনাই আছে, আৰু এইটো চাহ গাখীৰ চাহ। নৰ্মেলি মই গাখীৰ চাহ ভাল নাপাওঁ, মই এই ৰঙা চাহ ভাল পাওঁ, গাখীৰ চাহ তেনেকৈ ভাল নাপাওঁ। আৰু আমি সাধাৰণতে চৌকাতে বনাওঁ, চাই লওক। চৌকা, খৰিৰ চৌকাত বনোৱা হয়। ইয়াতে আজি এইটো আপোনাৰ চুজিৰ পিঠা, লগতে এই বুটখিনি যোৱাকালি গাঁৱতে নাম আছিলে, নামত ৰৈ যোৱা বহুত বুট আছিলে, তাকে ভাজি কিনে লগতে জলপান হিচাপে দিব। মিছেছে চাই থাকক। এয়া মিছেছৰ ফটো দেখুৱাম ৰ'ব। এইয়া আহি পাইছে আমাৰ মিছেছ আহিছে। খঙত আছা নেকি? হাই গুড মৰ্ণিং কৈ দিয়ে ৰাইজক। হাই গুড মৰ্ণিং। এয়া আৰু লগতে যোৱাকালি কিছু কামো হৈছিলে, বাৰীৰ কাম, গছ গছনি কটা হৈছিলে। এইখিনি দেখুওৱা নহ'ল বাৰু, মই ডিউটিত থাকিবলগীয়া হ'ল। ডিউটিত থকাৰ ফলত ভিডিঅ' কৰিব নোৱাৰিলোঁ। এই যে জোৰদাৰ কাম চলি আছে, চাই থাকিব। আৰু আপোনালোকে পিছৰ ভিডিঅ'বোৰ, কমপ্লিট হোৱা ভিডিঅ'বোৰো চাই থাকিব পাৰিব। এতিয়া ভাগিন আৰু এজন তেখেতৰ সহযোগী কামখিনি চলাই আহিছে। দুজনে কৰিছে, কষ্ট হৈছে যদিও ভাল নাম কৰিছে। কামৰ গতিবেগ ভাল, খুবেই ভাল। এয়া মোৰ নামঘৰ, সৰু শ্ৰীকৃষ্ণ হৰি মন্দিৰ হয়। এয়া চাকি বন্তি জ্বলোৱা হয় সাধাৰণতে। আৰু যদি আমাৰ মানাসৰ দাঁতি কাষৰীয়া অঞ্চলৰ যদি কোনোবা ব্যক্তিক যদি এই আমাৰ মিস্ত্ৰী ভাগিনজনৰ যদি নম্বৰ বিচাৰে, ল'ব যদি খোজে, আৰু যদি কিবা কামত ব্যৱহাৰ কৰিব বিচাৰে, তেতিয়াহ'লে তেখেতৰ নম্বৰটো মই ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাই থাকিব। আৰু সেই নম্বৰত কণ্টেক্ট কৰিলে তেখেতক পাই যাব। কেৱল মাত্ৰ কিন্তু মই গোটেই সদৌ অসমবাসীক ক'ব বিচৰা নাই, আমাৰ বিশেষকৈ মানাসৰ দাঁতি কাষৰীয়া অঞ্চলৰ যিসকল ব্যক্তি আছে, যিসকল আমাৰ মৰমৰ ছাবস্ক্ৰাইবাৰসকল আছে, তেখেতসকলকে মই কৈছোঁ, ভিউৱাৰসকলকো কৈছোঁ। ভিউৱাৰসকলে
যিসকলে চাই থাকিব তেখেতসকলে ইয়াতে মিস্ত্ৰীজনৰ কণ্টেক্ট নম্বৰটো দিম। আমাৰ মানাসৰ দাঁতি কাষৰীয়া অঞ্চলৰ যিখিনি বাসিন্দা আছে ইচ্ছা কৰিলে তেখেতৰ লগত যোগাযোগ কৰি কেনে সৰু সুৰা কামত ব্যৱহাৰ কৰিব পাৰে ঘৰ দুৱাৰ বনাওঁতে। ঠিক আছে, বাকীবোৰ চাই থাকক আৰু ভিডিঅ' পাই থাকিব, আপোনালোকে চাই থাকিব। অলৰেডি শ্বুটিং হৈ গ'ল, এতিয়া ঢালাইৰ কাৰণে যোগাৰ কৰা হৈ আছে। এতিয়া বিশেষকৈ ভাল চিমেণ্ট তেনেকুৱা পোৱা নগ'ল, অমৃত চিমেণ্ট বুলি কয়, সকলোৱে ভাল বুলিয়ে কৈছে, ISI মাৰ্ক হয়, সেইকাৰণে এইটোকে ব্যৱহাৰ কৰা হৈ আছে। আমাৰ ওচৰত থকা হাৰ্ডৱেৰটোৰ ওচৰতে হাৰ্ডৱেৰত মানে ভাল বুলি ক'লে এই চিমেণ্টটোৱে ভাল বুলি কৈছে, সেইকাৰণে এইটোকে অনা হৈছে।